তো স্বাগতম ৰাইজ, মই ৰিয়ানা আপোনালোকৰ মাজত এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো এতিয়া আমি আহিছোঁ বলবম যাবৰ কাৰণে আহিছোঁ। আহক। তো ইয়াতে আমি গণেশ মন্দিৰত কিবা কাৰণে থাকিছোঁ বুজি লওঁ। বহুত মানুহ গাইজ, বহুত বেছিয়ে মানুহ। চাব পাৰে কিমান এটা হাল্লা হৈছে, মজা গাইজ। বলবম তো গাইজ, এতিয়া আমাৰ মানে গণেশ মন্দিৰত ছাতি বন্তি দিয়া ক্লিয়াৰ হ'ল। আৰু আমাৰ ইয়াতে মানে অকণমান পইচা তুলিছে। আমাৰ মানে পিছফালে আমাৰ গোটেইবিলাক আছে, আমাৰ যিকেইটা মানুহ আমি আহিছোঁ গাঁৱৰ পৰা। তো এতিয়া আমি ডাইৰেক্টলি বশিষ্ঠত যাম আৰু বশিষ্ঠৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিম। ব'লক এতিয়া বশিষ্ঠত লগ পাম। চাব পাৰে বশিষ্ঠত মানুহ, বাপৰে বাপ। প্ৰথম সোমবাৰ মানে প্ৰথম ৰবিবাৰটো কিমান মানুহ আছিলে, আজি কিন্তু তামাম মানুহ গৈছে, তামাম বহুত বেছি মানুহ। তো গাইজ ফাইনেলি আমি পালোঁ বশিষ্ঠ দেৱালয়। তো এইমাত্ৰ পালোঁ গাইজ। ইমান বেছি মানুহ মানে আপোনালোকে চালে পাগল হৈ যাব, ইমান মানুহ মানে বহুত বেছি মানুহ। মোৰ কেমেৰাটো অকণমান বহুত বেছি মানুহ গাইজ, তামাম মানুহ। দেখা নাই নেকি? মই কেমেৰা ফালে চাইছোঁ ন, এইমাত্ৰ মোৰ মোবাইলটো ঘূৰা কৰিলে হয়। দেখা নাই নেকি? দেখা নাই নেকি? তো গাইজ আমি ইয়াতে পূজাটোৰ মানে মণিটো বনাম, মানে আৰু শিৱলিংগটো ইয়াতে বনাম। তো ইয়াতে আমাৰ গোটেই আমাৰ লগৰকেইটা ক'ৰবাত পলাল গাইজ। আমাৰ লগৰকেইটা আছিল, লগৰকেইটা ক'ৰবাত পলাল। এতিয়া আমি খুৰীমাহঁতৰ লগত আছোঁ, বাইদেউহঁতৰ লগত। তো ইয়াতে আমি পূজাৰ সেই কামটো কৰিম আৰু মানে শিৱলিংগটো বনাম। তো শিৱলিংগটো বনোৱাৰ ভিতৰত আপোনালোকক দেখুৱাই আছোঁ। বহুত বেছি ভাল লাগে গাইজ, বহুত বেছি ভাল লাগে। তো আপোনালোকে আহিব যদি আশা নাই। তো সকলোৱেতো আহিছে, বহুত লাখ মানুহ ইয়াতে আহিছে, মজা লাগিছে গাইজ। চাটি মন্দিৰ দিয়াৰ কাৰ্যসূচী চলি আছে। এইফালে মূৰকেইটা দি লৈছোঁ। আমার কার্যালয়ে আপনার উপর অপেক্ষা রয়েছে, আপনার উপর বসে আছে। গাইজ এতিয়া আমি গা ধুম, মজা লাগিব। বহুত বেছি মানুহ, বলক এতিয়া গা ধুম।
আমি এতিয়া গা চা ধুলোঁ মজা লাগিল গাইজ বহুত মানুহ বহুত বিশাল মানুহ গাইজ মানে বহুত বেছি ভাল লাগিছে গা ধুই এতিয়া বলক আমি মানুহবিলাক দেখি দিওঁ এইফালেও মানুহ আছে একদম ধামাল এতিয়াতো মানুহ বহুত কমি গ'ল ইয়াৰ আগত বহুত বেছি মানুহ হৈছিল আহক এতিয়া বাবু তো গাইজ আমি এতিয়া বশিষ্ঠ মন্দিৰৰ পৰা ওলাই আহিছোঁ আৰু এতিয়া আমি যাম শুক্লেশ্বৰ মন্দিৰ তো ইয়াতে মানে পূৰা একদম খাতাৰনাক চিন কিছুমান হৈ গ'ল মানে বেলেগ জেগাতে আছিল আমাৰ লগৰ এটা মানে পূৰা একদম পাহাৰৰ মানে একদম ওপৰৰ পৰা পৰিছে মানে মই ভিডিঅ' ক্লিপটো ল'ব নোৱাৰিলোঁ মানে বহুত বেলেগ বেলেগ ধৰণৰ মানুহবিলাকে বহুত বেয়া বেয়াকৈ পৰিছে গাইজ একদম চাব লগা কাহিনী হৈ গৈছে মানে আচৰিত মানিব আৰু একদম বহুত বেয়াকৈ পৰিছে কাৰোবাৰ মোবাইল একদম তলৰ ভিতৰত সোমাই গৈছে তো গাইজ এইমাত্ৰ বশিষ্ঠ মন্দিৰটো আমি এৰি আহিছোঁ আৰু ইয়াতে আছে এটা ৰাম মন্দিৰ আহক তো গাইজ এতিয়া আমি পাই গৈছোঁ শুক্লেশ্বৰ মন্দিৰত মানুহ চব গাইজ তো আমি ইয়াতে অকণমান পূজা পাতল কৰি কিনে ঘৰৰ ফালে যাম আৰু ইয়াতে মানে ফ্ৰীত মানে কিবা কিবি খুৱাই থাকে এইটো ভাল লাগে মানে যিসকলে মানে ভক্তসকল মানে য'ৰ পৰা আহি মানে মন্দিৰৰ পৰা আহি মানে শুক্লেশ্বৰ মন্দিৰত আহে তো শুক্লেশ্বৰ মন্দিৰত আহি কিনে এনেকৈ ফ্ৰীতে খুৱায় এই চিষ্টেমটো মোৰ বহুত বেছি ভাল লাগে আৰু এটা বস্তু ভাল বেয়া লাগে ৰাস্তাটো বহুত বেছি লেতেৰা হৈ থাকে কিন্তু ৰাতিপুৱালৈকে পূৰা একদম চাফা ক্লিয়াৰ হৈ যায় তো আমি ইয়াতে শুক্লেশ্বৰ মন্দিৰ পাই গ'লোঁ আৰু ইয়াতে মানে যিটো পানী আমি আনিছিলোঁ সেই মন্দিৰৰ পানীটো আমি ইয়াতে ঢালিম ইয়াতে দিয়া যাব আৰু ইয়াৰ পৰা পূজা পাতল কৰি আমি কৰি গুচি যাম এইজনী তাইক বিচাৰি আছে তাই যেনেকৈ চাকি বন্তি দি আহিলোঁ আৰু এতিয়া চাকি বন্তি দি কেনে ইয়াতে অকণমান প্ৰসাদ চসাদ বিলাই আছে আমি খাই আছোঁ খিচাৰি আৰু চাৰিফালে কিবা কিবি কিনি আছে আৰু নাজানো তো খিচাৰিটো বহুত বেছি টেষ্টি হৈছে আৰু বহুত গৰম গাইজ ল'ব পৰা নাই তামাম গৰম দিয়ক নহ'লে আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ বাই বাই গাইজ লাভ ইউ অল বাই বাই